গাইজ ৱেলকাম টু মাই লোকেল এডিটিং ইউটিউব চেনেল। তো আজি মানে গৈ আছোঁ এক জেগাত মানে আৰু কি মামা আহিব যে মামাক চাব গৈছোঁ। তো ব'লক মামাক চাই গৈ বুলেট দিব কৈছে, তো আপোনালোকে ব'লক। তো গাইজ চাওক না, মামাই বুলেট দিব বুলি কৈছে, এইকেইখন পাগলৰ লিখিয়া গৈছে। বুলেট মানে লৈয়ে আহিব সিহঁতি। আৰু ভিডিঅ'টো নাকাটি শেষলৈকে চাই থাকক, আশা কৰিছোঁ ভিডিঅ'টো বহুতে ভাল লাগিব। আৰু তো নাকাটি শেষলৈকে চাই থাকিব। তো ফাইনেলি আহি পালোঁ, য'ত আহিব বিচাৰিছিলোঁ, য'ত আহিব ওলাইছিলোঁ ঘৰৰ পৰা। সেই তাতে আহি পালোঁ। এতিয়া বাইকখন পাৰ্কিং কৰিব লাগে আৰু মামাক চাব লাগে। তো ব'লক বাইকখন পাৰ্কিং কৰিলোঁ আমি। তো গাইজ চাওক ন, বাপৰে কেনেকুৱা মানুহ আহিছে, এনেকুৱা ভবাই নাছিলোঁ মানুহ হ'ব বুলি। মামাক চাব চব মানুহ আহি গ'ল। বা ৰ'ব গাইজ, মামাই কিবা কিবি কৈছে, অকণ দেখাই দিছোঁ আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। সিদ্ধান্ত লৈছোঁ যে ক্লাছ 5লৈকে কোনো ল'ৰা ছোৱালীয়ে ইংলিছ মিডিয়ামত পঢ়িব নোৱাৰিব। অসমীয়া ল'ৰাই অসমীয়া, গোৰ্খা ল'ৰাই গোৰ্খালী, বড়ো ল'ৰাই বড়ো, ৰাভা ল'ৰাই ৰাভা ভাষাত পঢ়িবৰ বাবে সুবিধা। আমি নিশ্চিত যে অহা 2 এদিনৰ ভিতৰতে আমাৰ চাহ শ্ৰমিকসকলৰ মজুৰিৰ ওপৰতো ভাল সিদ্ধান্ত এটা চৰকাৰে ল'ব পাৰিব। অ' বাপৰে বাপ, মামা হাঁহিটো চাই মনটো বহুতে ভাল লাগিছে। তো এতিয়া আৰু মামা যাব ওলাইছে, মামা যাবগৈ আৰু। তো টাটা, বাই বাই মামা, বাই বাই। তো এতিয়া ভোক লাগিছে আমাৰ, গৈ কিবা এটা খাব লাগিব। তো বলক বজাৰলৈ গৈ কিবা এটা খাই আহোঁ। ভাই কি কৰিছ তই? মানে ইনজয় কৰি আছো, ভাল লাগিছে না। ভাই এইটো কি হয়? চাওক না গাছ কেনেকুৱা মাৰি আছে পুৰা। তো গাইজ ভোক লাগিছে, কিবা এটা খাব লাগিব। তো কিবা এটা খাই লওঁ, চাওঁ কি আছে ভাল বস্তু। চাওক না কিবা আনিছে, ডিম আৰু ঘুগুনি আছে এইফালে। এইটো কি ডিম? ভাই কেনে লাগিছে? মজা। তো এইফালে চাওক আমাৰ লগৰ কেইজনমান ইয়াত বহি খাই আছে। তো আমি ইয়াত বহিছোঁ, তাত জেগা নাই কাৰণে। তো তাতে কিবা কিবি খাইছে আৰু। তো আমাৰ খোৱা শেষ হ'ল এতিয়া। তো এতিয়া আৰু ঘৰ যাব লাগে, ৰাতি হৈ গ'ল। বুলেটখন দিয়া নাই, সেইটো মনত মামাক তো গাইজ ফাইনেলি আহি ঘৰ পাই গ'লোঁ। তো এতিয়া আজি ভাবিছোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম। তো ইমানলৈকে বাই বাই।